মটৰ আলু বিলাহী, এইটো হৈছে পনীৰ, এইটো ধনিয়া পটৈ। খুব টেষ্টিকৈ আজি বনাইছোঁ দেই। কোনে কোনে মটৰ পনীৰ খাই ভাল পায় লগাব জনাব। ৰাতিপুৱা ভাতৰ কাঁহীখন ল'লোঁ, এইটো অকণমান তিতা পাত বইল কৰি লৈছোঁ। এইটো লাবৰা, ডিম, বডি, আলু লগতে আৰু আহি আছে, লগতে ঔটেঙাও দি দিছোঁ দেই ভাতৰ ওপৰতে। তিতা পিটিকা দি ইমান ভাল লাগে খাবলৈ। আমাৰ ৰাইজৰ খানা। আৰু পোৱালি হাঁহ এটা দি দা। আমি গোটেইখন একেলগে খাবা না। লাই পাতা আইটেম ল'বলৈ জেগা নাই, চাওকচোন কিমান বস্তু বনাইছে আজি। খাইছোঁ আৰু চবেই বহি লৈ। আমাৰ বৌ